নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া আবেলি 4:30মান বাজিছে। এতিয়া মই কঁঠাল এটা কাটি পিছে কঁঠালটো মোৰ মায়ে কাটি দিলে। কঁঠালটো কাটি মেলি ধুনীয়াকৈ উলিয়াই লোৱা হৈছে আৰু ইয়াতে মই 2 ঘণ্টা আগত চাউলখিনি তিয়াই ৰাখিছিলোঁ। এয়া অলপ কোমল হৈছে। এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি ধুনীয়াকৈ মিহি কৰি ল'ম। লগতে কঁঠালৰ ৰসখিনি এখন চাকনিৰ সহায়ত উলিয়াই লওক। চাই থাককচোন, ময়ো তেনেকৈ বনাই পোৱা নাই, আজি ফাৰ্ষ্ট বনাই চাওঁ ভাবিছোঁ আবেলি চাহৰ লগত খাবৰ কাৰণে। মই ধুনীয়াকৈ চাউলখিনি চাফা পানীৰে ধুই 3বাৰমান ধুইছোঁ বাৰু দেই। আপোনালোকেও ধুই ল'ব চাফাকৈ, কাৰণ ঘৰত বনাইছোঁ যিহেতু চাফা হ'ব লাগে বস্তুখিনি। এয়া মই নিমখ অলপ দি লৈছোঁ, একেলগতে মিক্সিতে মাৰি দিম বুলি। আপোনালোকৰ সোৱাদ অনুসৰি নিমখ অলপ দি ল'ব। মই বাৰু নিমখটো অকণমান বেছি দিছোঁ, কাৰণ মোৰ মা অকণমান নিমখটো অকণমান বেছি হ'লে খাই ভাল পায়। এয়া মই কঁঠালকেইটা ধুনীয়াকৈ গুটি এৰাই চাকনি এখনৰ সহায়ত তাৰ ৰসখিনি উলিয়াই লৈছিলোঁ। এয়া মই কঁঠালটো বহুতেই মিঠা আছিলে, যিহেতু ঘৰৰ নিজৰ বাৰীৰ কঁঠাল হয়, আৰু তথাপিতো মই অকণমান চেনি মিক্স কৰি দিছোঁ, বেছি নকৰোঁ চেনি। এয়া এচামুচ দিছোঁ আৰু এচামুচকৈ অলপ কম পৰিমাণৰ দিছোঁ, কাৰণ যিহেতু ঘৰৰ কঁঠাল আৰু কঁঠালখিনি বহুতেই মিঠা হয়। এয়া এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম গোটেইখিনি। এয়া মই ধুনীয়াকৈ মিহি কৰি চাউল আৰু কঁঠাল গুড়ি, নিমখ, চেনি সকলো মিলাই ধুনীয়াকৈ পিচি ল'লোঁ। এয়া হৈ গ'ল মোৰ। এতিয়া বনোৱাহে কথা, আৰু নাজানো কেনেকুৱা হ'ব, কি কথা। আগতে মোৰ বনোৱা অভ্যাস নাই, মানে এনেই নৰ্মেলি পিঠা বনাইছোঁ, কিন্তু এনেকৈ মই আজি যিটোৰ মানে কঁঠালৰ পৰা বনাব লৈছোঁ, এইটো এয়া এখন বনালোঁ বাৰু। এয়া এখন বনাই আছোঁ, এয়া দেখিছেনে? এয়া হৈ গ'ল মোৰ পিঠা, কঁঠালৰ পিঠা। চাওকচোন, সঁচাকৈ ইমান কোমল আছিলে নহয়, মানে খায়ো ভাল লাগিলে, বহুত টেষ্টি। এয়া খাই চাইছোঁ। এয়া ৰেডি হৈ গ'ল আমাৰ আবেলি চাহকাপ।